ছাৰ আজি ইয়াতে বহিলে ভাল হ'ব নেকি? ইয়াতে তোৰ মতে বহু আজি ইয়াতে ডিউটিটো অলপ ভাল হ'ব, মতা হ'ব। এইফালেও অলপ মানুহজন আহিব পাৰে, আমাৰ পকেট খৰচ কৰিব। গাড়ী চাড়ী এখন মান পালি ভাল হ'ব। লুলা ছাৰ লাজ লাগে দিওঁ ৰাস্তাৰ মাজত। মই যি কৈছোঁ তই সিমান পেলাগে নাই অভদ্ৰ। ছাৰ ৰাস্তাৰ মাজত বাৰী উলিয়াব লাজ লাগে দিওঁ। বাৰীটো লৈ পাৰিছে, বাৰীটো লৈ ল। এই অভদ্ৰ এই বাৰী নহয় লাঠি লৈ লওঁ। ছাৰ তাকে কৈছে আপুনি। তাকে কৈছোঁ, তই বুজি নাপা নেকি? ভালকে ক'ব নোৱাৰা। এতিয়া মক্কেল দুটামান পালি ভাল আছিল। চাব লাগিল ছাৰ, এতিয়া কোৱাৰ দেখি পাই। ক'ত যা তই? ছাৰ মই মেডিকেলত যাব লাগে, ইমাৰ্জেঞ্চি। মাছ ক'ত তোৰ? মাছ ছাৰ মই পাহৰি গৈছোঁ। মেডিকেলত কি কৰিব যা? মেডিকেলত উঠাই আনিব যাওঁ। ছাৰ আহকচোন আপুনি। মাছ কিয় আনা আপোনাৰ? ছাৰ মই আনিব পাহৰি গৈছোঁ, ইমাৰ্জেঞ্চি যাব লাগে মেডিকেলত। মাৰ বেমাৰ হৈছে। কিনো কৰিম আৰু এই দেখাই তই এফালে আহে। আজি ৰাতিপুৱাৰ পৰা একো নাই, 50 টকামান ধৰিলে যাবা দি 50 টকামান আৰু 50 টকামান ধৰি ছাৰ মই 1 টকাও নহয়, বাকীকে ঘৰত আনিব যাব আছোঁ। আজি যাওঁ, ইমাৰ্জেঞ্চি হৈছে মেডিকেলত। বাকী দিব, মোৰ ফিল ভাল আছে। নাই 1 টকাও নাই, মই যাব লাগে। মই যাম। তোমাৰো কামবিলাক কি যে হেল্ল'। এই তোৰ শান্তি নাই হা? মই সিহঁতি ক'ত থাকোঁ তই গম নাপা নেকি? শুন ৰাখ। দিনটো এনাই যাব নেকি? তাকেইতো তোৰ মতে আহিলো, আপোনাৰ মতে আহিলো। আপোনাৰ বৰ খুচকুচি এখন গাঁৱত পাম কেইটামান মক্কেল। ক'ত এতিয়া মক্কেল কৈ মক্কেলে নাই। অলপ টাইম লাগব, অলপ জিৰচোন। অলপ চাৱা চিতা কৰা তুমি। চাহ পানী খাব লাগিছিল অলপমান। অলপ চাহ পানী খাব লাগিছিল, পেটত একো নাই। চাহ পানী খাবি, 1 টকা এটা নাই, ফুটা কৰি এটা নাই লগত, চাহ পানী খাই পকেটৰ পইচা দিয়ে লগাব লাগব। পকেটৰ পইচা কৈ চাওক আপুনি, চাওক ক'ত পইচা আছে? পইচা নাই ছাৰ, 1 টকাও নাই। পকেটত আছে নেকি? এই পুলিচৰ চাকৰি মানে কাম নাই এইগিলা, একো কাম আপনি নাই, ৰাখা ধুন পইচা নাই। মোক দিবে নিচ্ছা। মক্কেল কোন এই চাহ খায়? ছাৰ এটা আইছি। কোনটো? এইটো। এইটো আছি এইবাৰ বনবো হাত ভৰা হ'ব দিছে। হেলমেটটো খোলা, মুখখন দেখুৱা আপোনাৰ। ছাৰ কওক। এতিয়াতো আপুনি জানেই লকডাউন চলি আছে, পৰিস্থিতি কেনে বেলেগ। হয় ছাৰ, আমি মাছ মাৰি আছিলোঁ। মাছ মাৰি আছো দেখা বেলেগ মাছে বেলেগ মাছ আই ভাল লাগিছে। ৰুমাল এখন মাৰি আছো। তাকেতো ভাল লাগিছে কিন্তু ৰুমাল খান। এতিয়া মাছ আৰু কিমান মাৰি কৰিবি আৰু ৰুমাল মাৰি লৈছো। এতিয়া গাড়ীৰ লাইচেন্সখন দেখাচোন। চব আছে ছাৰ গাড়ী। মানুহ লৈ বেগ হেৰি মানি বেগত, তই লৈ ধুন বেগত। ছাৰ বেগ লাগেই আজিকালি। যদি বেগটো ক'ৰবাত ধৰে যায়। ছাৰ বেগ ভৰাব নোৱাৰে। হ'ব আপুনি বৰ ফচফচে থাকে, ওলাব দিছে। হে আপুনি কি হাল্লা কৰি থাকে? তুমি চিনিয়ৰ নে মই চিনিয়ৰ? চৰি ছাৰ। চৰি বুলি ক'লে নহয়। ছাৰ গাড়ী ইঞ্চুৰেঞ্চ ঠিকে আছে। এবাৰ গামবোৰৰ ছাত্ৰকে দেখো। ছাৰ এখন মোৰ লাইচেঞ্চ। আছে কিমান মোৰ ছাৰ ডেট আছে চাচোন লাইচেঞ্চ খান। সব ঠিকে আছে। জাৰ্চিখন দেখুৱাই এবাৰ। মই চাওঁ। এই কুকুৰ হিম্মত মোতকৈ বেছি জানা নেকি তুমি? আপোনাৰ পাই কি হ'ব? জাৰ্চিও ঠিকে আছে। ছাৰ আপোনাৰ চকু দি অলপ কম দেখা পায় নেকি? তুমি মোক চকুৰ পাৱাৰ কম বুলিব। ৰাতি হ'লে মোৰ ৰাতি মোৰ চকু দি লাইট জ্বলে। নহয় আপোনাৰ চশমা জোৰা যি থৈছে আৰু গামবোৰৰ চাৰ্টিফিকেটখন চাওঁ। ছাৰ আনছো এখন। ভালকৈ যাব। চব ঠিকে আছে। আৰু কিবা লাগিব নেকি? গাড়ীৰ লাইচেন্সৰ পৰা লানাৰৰ পৰা RC-ৰ পৰা চব আছে গামবোৰ চাৰ্টিফিকেট। এইটো তুমি এটা দিয়া। তেখেতৰ জতা নাই। ফাইন কাটি অলপ ফাইন কাটিব পাৰোঁ। তুমি মস্ত এটা মাছ জাগাত ধৰিছে কিন্তু ঠিকে আছে। কিবা আছিল আৰু আপোনাৰ জোতা কিয় নাই? ছাৰ মোৰ জোতা মানে মোৰ ভৰিত ঘাঁ হৈছে, জোতা পিন্ধিব পৰা নাই, তাৰে কাৰণে এখন লেখা লৈছোঁ। হয় নেকি? চাওঁ দেখক।
এখন চাওক এখন কোন কুকুৰে কাণে লিখি দিছিলে এখন লিখাই দি নহ'ব ভাইটি তাৰ কি কৰিম এখন দেখাই আছিল এই কিবা এটা চাহ পানী খোৱাত দিয়ে ফটো কিবা দিয়ক এটা হয়নে নহয় আমাৰো অলপ ওলাই আমাৰো দিনটো হাজিৰা অল্প দিনটো 30 40 তাৰ মোৰ পইচাই নাই লগত দি যাওঁ আৰু এইটো আৰু ইমান লেট লাগি না পইচা দিবা এবাৰ পাই কিন্তু আর দ্বিতীয়বাৰৰ পৰা আর আহিলে এইবাৰ পাই কিন্তু জোতা চোতা নহ'লে আপোনাৰ স্যার মোৰ ভৰিত এই বেমাৰ হৈ গ'ল এখন জোতা আৰু আপনি কম্বাইন পিন্ধা যাও যাও কুৱাটাৰ খাব লাগিব তাত দুটা দাম ওলাই গৈছে এই গলক খাই গ'ল আচ্ছা চাহতে বহুত দিওঁ তাকেতো আজি খুব ৰ'দ দিছে সামান চাহত বই ভাল হ'ব আচ্ছা অঁ 200 টাকা দি জিলেলে জিলেলে যাব লাগিব মই অৰুণাচললে পৰিলে স্যার পড়িলে পড়িলে স্যার তোমালোক ক'ৰ পৰা আছে এসোপা খাই পেলাই আমি এই কৰোণাৰ টাইমত তোমালোকে ঘূৰি আছা চব পানী ঘৰে ঘৰে সোমাই আছে তোমালোকে এতিয়া হেৰি কৰি আছে স্যার আমার কানে করোনা নাই নহয় কৰোণা নাই কি আছে স্যার আমার কানে এইবিলাক একো নাই পূৰ্ব চাব ভালকে মাস্ক কিয় নাই স্যার করোনা ৰাতি আহে স্যার দিনত নাই ন অ' ৰাতি আহে দিনত নাই দিনত নাই স্যার ৰাতি আহে করোনা হয় নেকি আচ্ছা যাওঁ নেকি মানে তোমালোকৰ মাস্ক নাই আৰু এসোপা ক'ৰ পৰা গিলি আছে স্যার এই দিনটো প্ৰায় উপায় নাই স্যার আমার দুখীয়া মানুহ স্যার আমার ঘৰত থাকি পেলাই চবে চৰকাৰে কিমান সহায় কৰি আছে ভালকে 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 আমি দুখীয়া মানুহ আৰু একযোৰ কি গলত কি আনি লৈ আছে স্যার এটা ফেশন স্যার আমার ফেশ্বন নেকি স্যার বা ডেকা বম ফেশ্বন হে ভাল লাগছে ফেশ্বনটো অলপ বেছিকে খাইছি নেকি ওচৰত থাকিব নোৱাৰো বেয়া গোন্ধাইছে কেনেকুৱা বাস নাই জানো কি স্যার কৰোণা যাবাৰী ৰন্ধাত লাগবই বান্ধোন সার্কেল নালাগে কৰোণা যাবাৰী ৰন্ধাত লাগবই এইটোন বেছিকে স্যার আমার তো করোনা নাই ঘৰত কি টাকা মান আছে পকেট পয়সা নাই স্যার ঘৰত 30 চলি একনে পইচা দেখুৱাব নোৱাৰা স্যার বিয়া বাচ্চা তো বেলেগত গুছি গেছি স্যার সব আপা লাপান বেটা তোৰ কি করবি স্যার দুখীয়া মানুহ সব আপা হেই ডেকা আপুনি অলপ বেছি বকে স্যার মই তাক ফালতু কৈছো স্যার যাও নেকি স্যার মই যাওঁ এতিয়া আপুনি যি কৰা কৈছে স্যার তুমি যাও নেকি এই ৰবা হা তোমালোকে ভাইটি এফালে স্যার ও স্যার এই কিয় খং কৰা খং কৰিব নালাগে যাও নেকি তাৰমানে তোমালোকে এতিয়া কি ক'ম কৰোণাৰ দিনত ঘূৰি আছা ৰাস্তা স্যার আমার কানে করোনা সরোনা একো নাই স্যার এইবিলাক ৰেচন দিছে ঘৰত খাব বাৰে বাৰে আপুনি করোনা কথা দেখা স্যার আর এই এটা নাচাইছা অৱস্থাই নাই স্যার বাৰে বাৰে আপুনি করোনা কথা কিয় কথা চুলির ঘাট নাচাইছে চুলির ঘাট নাচাইছে চুলিৰ ৰং চাও স্যার মাউলে চুলির রং নাচাইছে কি কালার লগাইছে ছোৱালী কথা বিয়া ছোৱালী কৰিছে গোটেই এই ডেকা দেখছো বিয়া বিয়া কৰিছে ভাবি ৰৈ চাৰিওফালে মিছা মাতৰি শুহৰি ধৰিব পৰা নাই দে ডেকা ছাৰ দিয়া অলপ স্যার অলপমান ৰখাছো পিছো দাদা পটাপট কৰা বহুত গৰম দিছে স্যার আজি কি গৰম দিছে তাকেতো তুমি মোক মাৰিলা বা কি জাগাত আনিলা স্যার লোৱা বলা ও এইটো পুলিশ ঢুকু নাই কি করা যায় মই আপি চলি হৈ যাওঁ এতিয়া মই ঘৰৰ পৰা সাৰি লৈ আহোঁ ৰবা ভণ্টি ক'লৈ যাওঁ হৈ যাওঁ মানে এই লকডাউন ক'ত ফুৰি আছা তুমি অকলে এই গাভৰু ছোৱালীৰ কথা মানে ডেকা মই অলপ ফাৰ্মাচীত গৈছিলোঁ ফাৰ্মাচীত কিয় গৈছিলা এই মানে এটা স্লাইচ আনিব
ফাৰ্মাচীটো স্লাইচ পাই দেখা তাকেতো স্লাইচ ফাৰ্মাচীটো পোৱা হৈছে কেনে যুগ পৰি গেলাই নহয় মানে মোৰ এইটো পাৰ্চনেল বস্তু অ হো পাৰ্চনেল এইটো বুজি গৈছো পাৰ্চনেল তোমাৰ অলপ মুখখন চাওঁ অ ছাৰ আপুনি কেনে মানুহ ছোৱালী মানুহৰ মুখ চাই চাব পাৰি কি আছে এইটো ছোৱালী মানুহৰ মুখ চাব নোৱাৰে বুলি ক'ৰবাত লিখা আছে নেকি হা নাই 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 ছাৰ মায়ে মোক দেখাবলৈ আগ দিছে মুখখন বাৰু বাৰু হ'ব নাচাওঁ ঠিক আছে আজিকালিৰ ছোৱালীৰ কথাটো ছোৱালীৰ কথা আপুনি যেন চাকৰি তাকৰি খাতে দিব এইগিলা চাকৰি যাবলৈ কি কথা আছে ছাৰ মোক যাব দিয়ক নোৱাৰো তুমি যাবা নেকি যাওঁ যোৱা যোৱা বম মাল আছিলে ছাৰ আপুনিও কি যে মানুহ মোৰো ইণ্টাৰেষ্ট লাগিলে কিন্তু দেই মজা এতিয়া কিবাকে বাচলো দে ছাৰৰ পৰা বুজি নাপালো সেই বহুত ভাল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ এইটো প্ৰথম ভিডিঅ' যদি কিবা ভুল ভ্ৰান্তি হয় সকলোৱে মাফ কৰি দিব আমাৰ চেনেলটোৰ নাম হৈছে দ্য আছাম ফানি বয় জয় অসম বন্দে মাতৰম ধন্যবাদ আজিতো চাই দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয় তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয় চাৰিওফালে মিছা মাতৰে সুহৰি ধৰিব পৰা নাই এই জীৱন